নমস্কাৰ বন্ধুসকল, আছাম জাতি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনাৰ কৈছিলে যে আছাম জাতি চেনেলটোত গেমিং নহয় ব্লগিং কৰিব বুলি। সেইকাৰণে মই ভাবিছোঁ কি মই ব্লগিং কৰিম বুলি। আৰু এতিয়া আপোনাৰ কাৰেণ্টটো গৈছে আৰু মই ভাবিছোঁ যে ব্লগিং কৰিম বুলি। সেইকাৰণে পৰা ব্লগিংটো আজি ষ্টাৰ্ট কৰোঁ ব্লগ। মই এতিয়া শুই উঠিছোঁ, যিহেতু মুখখন ধুই ল'ম প্ৰথমতে। এইটো আমাৰ টিউবৱেলটো পানীটো যায়গৈ আমাৰ। নাই, পানী ভৰাব লাগিব। মগটো গ'ল গ'ল। লাইজা পানী ব্ৰাছ কৰিলোঁ। মই অকণ মুখখন ধুইছোঁ। এতিয়া চাহ তাহ বনাই খাই লওঁ বলক। মুখ চুখ মোহাই লওঁ। লগতে কেমেৰাটো অলপ চাফ হৈ লওঁ। গ'ল কেমেৰাটো অলপ চাফ হৈ গ'ল। এতিয়া ব্লগিংটো ষ্টাৰ্ট কৰোঁ বলক। এতিয়া মই চাহ বনাম। আপোনালোকে চাহ খালে নাই কমেণ্ট কৰি ক'ব। মই এতিয়া চাহটো বনাই লওঁ। আৰু এটা কথা বন্ধুসকল, আমাৰ ঘৰত মানে মই থাকিলে মই যিহেতু বিস্কুট চিস্কুট খাই পেলাওঁ, কোনোবা বিস্কুট লুকুৱাই থাকে কাৰণে বিস্কুটটো বিচাৰিব লাগিব। এতিয়া ক'ত আছে বলক বিস্কুট বিচাৰোঁ। এতিয়া এখন হাতা ভাত চাত বনাই এটা হাতাত হৈছে। তাকে এইটো চচ, ইয়াত পানী, হৈ যাব। কুহুমীয়া গৰম পানী অকণ খাব লাগিব মই। এইটো হ'ল চিলিণ্ডাৰটো। জল্দি যা বাবু, জ্বলি গ'ল। এইটো চাহপাত, এইফালে আছে চেনি। এটা টেমাত চেনি শেষ হ'ল। এইটো টেমাত আছে চেনি। আৰু প্ৰথমতে মিষ্টেপটো ভগা চিগা মিষ্টেপ। এইটো ঠাইত দিব নালাগে, নাই মাৰ খালি। ইয়াতো নাই। ইয়াত আটা আছে, পিঠাগুড়ি আছে। ইয়াত লগাই থব লাগিব। ইয়াত নাই। এই ৰঙা টেমাটো থাকিব পাৰে। এইটোতো থওঁ। নাই, এইটোতো নাই। এইফালে আমাৰ পানী উতলি গ'ল। চাহপাত চেনি দি দিওঁ এতিয়া। প্ৰথমতে কুহুমীয়া গৰম পানী অলপ থ'ব লাগিব মোৰ কাৰণে, যিহেতু মোৰ গাটো বৰ ভাল নহয়। কাৰণে কুহুমীয়া গৰম পানী অলপ খাব লাগিব। এইটো কাপ অলপ জাষ্ট অলপ গৰম হৈছে। ইয়াত থাকক। এতিয়া চাহপাত চেনি দি লওঁ। তাৰপিছত চাহটো খাই মেলি বিস্কুটটো বিচাৰিব পৰা নাই। চাহপাত অলপ চেনি অলপ দিব লাগিব। এনেকৈ চাহটো বনাই খাব লাগিব। অলপ এতিয়া বিস্কুট বিচাৰোঁ। বিস্কুট আৰু এটা ঠাইত থাকিব লাগে। সেইটো ঠাইত যদি নাথাকে তেতিয়াহ'লে খতম। লাইট দি দিওঁ। ইয়াত যদি নাথাকে, নাই কলৈ গ'ল বাবু? এই বিস্কুট কলৈ গ'লি তই? পাৰফিউম এটা বটলটোহে পাইছোঁ। চেচ কাপোৰ কানি পৰিলে।
নকৰিবলগীয়া কামবোৰ কৰি কাপোৰ কানি দিলোঁ বাপু। ইয়াতো নাই, ইয়াত নাথাকিলে খতম। ইয়াতো নাই, এইবোৰ কলৈ গ'ল? বিস্কুট কলৈ গ'ল? ইকলাই আজি ঐ চেনি মাই নাই বিস্কুট। যিহেতু বিস্কুট বিচাৰি নাপালোঁ, এতিয়া খালী চাহ খাব লাগিব। বলক খালী চাহকে খাওঁ এতিয়া। বিস্কুট বিচাৰি নাপালোঁ, ক'ত আছে বিস্কুট? বিস্কুট যিহেতু বিচাৰি নাপালোঁ, এতিয়া খালী চাহকে খাওঁ। বিস্কুটটো গ'ল। এতিয়া এটাত গৰম পানী, এটাত ৰঙা পানী বুলি কৈছে, মানে এটাত লাল চাহ আৰু এটাত গৰম পানী। প্ৰথমতে গৰম পানীখিনি খাব লাগিব, তাৰপিছত চাহ খাম। চাহটো অলপ ঠাণ্ডা, এতিয়া চাহটো খাই লওঁ। গৰম পানীখিনি কেনেকৈ বিস্কুট নাই। আৰু অলপ পাছত আমাৰ বইলাঘৰৰ ভণ্টি এজনী হৈছিলে, ভণ্টিবিলাকৰ কিবা সকাম আছে, সকাম খাবলৈ যাম। আজি তাতে ভাত খোৱা হ'ব, ঘৰত ভাত খোৱা নহ'ব চাগে। সেইকাৰণে ভিডিঅ'টো চাব শেষলৈকে এনজয় কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া যিহেতু মই আমাৰ বইলাঘৰলৈ যাম, এতিয়া আমাৰ ভণ্টিভাগৰ যিহেতু সকাম পাতিছে, সকামলৈ যাম। সেইকাৰণে মই এতিয়া তাৰমানে এতিয়া বেক কেমেৰাই ফোন কেমেৰা ভিডিঅ' নবনাওঁ, বেক কেমেৰা ভিডিঅ' কৰি আমি ভণ্টিহঁতক হওক কি কৰিছে সেইবোৰ চব দেখাম। তাৰমানে মই ভইচ অভাৰ কৰি দিম মুখে, মানে এতিয়া মুখে ক'ব নোৱাৰে, তাৰমানে লাজ লাগিব, লাজ লাগে তাৰমানে নিজকে তাৰমানে লাজ গান পাবলৈ। এতিয়া স্পিকাৰবোৰ উলিয়াই লওঁ, তাৰপিছত যাম মই বইলাহঁতৰ ঘৰলৈ। তাৰপিছত চাই থাকক ভিডিঅ'টো, এনজয় কৰক। এতিয়া ব'লক মোৰ স্পিকাৰটো উলিয়াই লওঁ। মোৰ স্পিকাৰটো এতিয়া বিচাৰিব লাগিব, লাইটৰ চুইচটো গ'ল গ'ল। এখন আমাৰ মাৰ ইয়াত তাঁত আছে, তাৰমানে আমাৰ ইয়াতে তাঁত চাত বয়। এখন কি পৰ্দা চৰ্দা খুলি থৈছে। ইয়াতে মোৰ চোলা কাপোৰ থয়। বাকী ৰুমটো ফ'ল' কৰিবলৈ আছে, ফ'ল' কৰা নাই। এতিয়া মোৰ এইটো লাইটটো বেয়া পাইছে, এইটো বক্সটো ইয়াতে থাকিব স্পিকাৰ। ব'লক ভৰি ভালি লাগি আজৰি চব। আৰু মোৰ বিচনা চিচনাও ঠিক কৰিব আছে, বিচনাও ঠিক কৰা নাই, কৰি যাওঁ। এইটো এটা স্পিকাৰ আৰু ইয়াত এটা আছে, চাব দেখুৱাই দিম। এটা আৰু এইটো ইয়াত এটা আছে, খুলি লওঁ। এইটো এখন এটা খুলিবলৈ অসুবিধা হৈছে। এইটো তাৰমানে বহুত দীঘল হয়, এইটো এনেকুৱা আৰু এইটো ইমান ভাল নহয় স্পিকাৰটো। এইটো এটা মানে কথা ক'লে চে এইটো কথা ক'লে চে তাৰমানে ভালদৰে শুনি তাৰমানে কথা পাতে। এইটো কৰিব লাগিব, এইটো ইয়াত আকৌ ধুনীয়া থৈ দিওঁ। তেনেহ'লে বন্ধুসকল বৰ কেতিয়া বইলাহঁতৰ পৰা সোনকালে বোলে পেণ্ডেল চেণ্ডেল নাটক বোলে ৰিচিপশ্যন দিব বুলি কোৱা শুনিছোঁ। চাওঁগৈ কি হৈছে নো কিনা হোৱা। সকলোকেইটা একাও এটা গা চা ধুই পিনি ভালদৰে যাব লাগিব। যোৱাৰ আগতে দৰ্জা চৰ্জাবোৰ মাৰি লওঁ ভালদৰে। পৰ্দাখন এখন, এইফালে দৰ্জা নাই, পৰ্দাখন মাৰি থৈছোঁ। ইয়াত দৰ্জা আছে, হুকটো লগাই যাব লাগিব। যিহেতু ওচৰতে আমাক আগফালে থকা ঘৰটো, সেইটো যিহেতু দেখিছে সেইটোৱে ঘৰটো। সকলোক এতিয়া সোনকালে পাক এফালেদি যাব পাৰি, ইফালেদি যাব পাৰি। এফালে আহি পায় বুলি সম্ভৱ। এতিয়া মই বইলাহঁতৰ ঘৰ।
বৰকেইটা বৰ্তাহঁতৰ ঘৰ পাওঁগৈ। এইটো আমাৰ বৰ্তাহঁতৰ ৰুম। আৰু এই বক্সটোতে আছে আমাৰ বিশ্বকৰ্মা পূজা বৰ্তাহঁতৰ দোকান দিয়ে, তাতে আছে বিশ্বকৰ্মা পূজা মাল। বৰকেইটা ল'ম। আলুটো লৈ আহিবা গোটা যিহেতু তাৰপৰা আৰু দোকান দেখিলো ন চিন্তা কৰি গৈছো মানুহ কাম পাই থকা মানুহে কেইদিনমান কাম পোৱা নাই, কাৰণ কি হ'ল ভগৱানকে চিন্তা কৰিব, পূজা চলাব নোৱাৰিব নেকি? নচলিম নেকি পূজা? তাৰপৰা ইয়াতে দিব ৰিচিপশ্যন। এইজনী আমাৰ বৌ আৰু এইজনী আমাৰ কণমানিজনী। এইজনী শুই আছে এতিয়া ধুনীয়াকৈ। আৰু বলক একপাক ভিতৰৰ পৰা আহোঁগৈ। এতিয়া বৰদেউতাহঁতৰ পৰা আহিলোঁ, বৰদেউতাহঁতৰ পৰা আহি পিনি এতিয়া গা চা ধুব লাগিব, গা চা ধুই পিনি আকৌ যাব লাগিব। তাৰপিছত আকৌ লগ পাম আপোনালোকক। এতিয়া গা চা ধুই গ'ল, এতিয়া চোলা কাপোৰ পিন্ধি পিনি বৰদেউতাহঁতৰ ঘৰলৈ যাম বলক। বাবু হৈ থকা হ'ল। Men babu ngapa ঘৰ পাইছে না? পালো। দাদা ছাৰ এইবোৰতে খাব লাগিব। এতিয়া বন্ধ হৈ গ'ল, মই দেখাত কাম চাম কৰি এতিয়া ৰাতি আন্ধা হৈ গ'ল। সেইকাৰণে তাতে গোটেই সময় আহিলোঁ।